নমস্কাৰ ফৰ গভট এমপ্লয়ী নিউজ চেনেলটোলৈ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন। আজি পুনৰ আমাৰ ৰাজ্যৰ চৰকাৰী শিক্ষক কৰ্মচাৰীসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গতিকে বলক আমি খবৰকেইটা জানি লওঁ। আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহত অনুষ্ঠিত কৰা গুণোৎসৱত যিকেইখন বিদ্যালয়ে A+ গ্ৰেড লাভ কৰিছে সেইকেইখন বিদ্যালয়লৈ অৰ্থাৎ সেইকেইখন বিদ্যালয়ৰ উন্নয়নৰ বাবে চৰকাৰে 25,000 টকাকৈ মুকলি কৰি দিছে। এই টকা বিদ্যালয়ৰ ওল্ড বেংক পাছবুকত অৰ্থাৎ পুৰণি বেংক একাউণ্টত পঠিয়াইছে আৰু নতুন যিখন কানাড়া বেংকৰ একাউণ্ট আছে তাত পঠিওৱা হোৱা নাই। গতিকে যিসমূহ বিদ্যালয়ৰ পুৰণি পাছবুক ব্লক হৈ আছে সেইসমূহ বিদ্যালয়ৰ কৰ্তৃপক্ষই বেংকৰ লগত যোগাযোগ কৰি সেই ব্লক খুলি লওক। তাৰপিছত আমাৰ আজিৰ দ্বিতীয়টো খবৰ হৈছে পেঞ্চন অবিহনেই ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে অৱসৰ লৈছে, যাৰ ফলস্বৰূপে আমাৰ ৰাজ্যৰ NPS কৰ্মচাৰী সংগঠনে অৰ্থাৎ NMOPSে ডিচেম্বৰ মাহতেই জালুকবাৰীৰ পৰা ৰাজভৱনলৈ সমদল উলিয়াব। আজিৰ আমাৰ তৃতীয়টো খবৰ হৈছে সদৌ অসম ইউনিক আইডি প্ৰাপ্ত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে ব্ৰহ্মপুত্ৰ নদীত জাপ দিয়াৰ হুংকাৰ। তেওঁলোকৰ দাবী অৰ্থাৎ যদি ৰাজ্যৰ শিক্ষা বিভাগে ইউনিক আইডি থকা টেট উত্তীৰ্ণ শিক্ষকসকলক অতি শীঘ্ৰে নিযুক্তি নিদিয়ে তেন্তে ব্ৰহ্মপুত্ৰ নদীত তেওঁলোকে জাপ দিব বুলি হুংকাৰ দিছে। আজিৰ আমাৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল ঠিকাভিত্তিক টেট শিক্ষকসকলৰ চাকৰিৰ ম্যাদ এবছৰলৈ সীমিত কৰাটো কোনোপধ্যেই ঠিকাভিত্তিক শিক্ষকসকলে মানি নলয়। অৰ্থাৎ ঠিকাভিত্তিক শিক্ষকসকলে শিক্ষা বিভাগৰ এপৰ যোগেদি শিক্ষকসকলৰ পাৰদৰ্শিতা মূল্যায়ন কৰাটো কোনোপধ্যেই মানি নলয়। গতিকে ছাৰ বাইদেউসকল, এইকেইটাই আছিল আমাৰ আজিৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে থকা গুৰুত্বপূৰ্ণ খবৰ। পৰৱৰ্তী সময়ত আপোনালোকে এনেকুৱা ধৰণৰ খবৰসমূহ পোনপ্ৰথমে পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অন কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰি আগন্তুক দিনত প্ৰেৰণা যোগাব। গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।